নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকে চাই আছে মোৰ চেনেল মিষ্টাৰ ডু। বন্ধুসকল, অৱশেষত আহি গ'ল সেই বিশেষ দিনটো, যিটো দিনৰ বাবে আপোনালোকে বহুত অপেক্ষাৰে বাট চাই আছিল। মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছোঁ, আজি হ'ল 7 তাৰিখ। আজি 7 ফেব্ৰুৱাৰী অৰুণাচলৰ যিখন লটাৰী খেল হ'বলগীয়া আছে, সেই লটাৰী খেলখনৰ বিষয়ে অলপ কথা ক'বলৈ আহিছোঁ। বন্ধুসকল, আজিৰ দিনটোতে এই লটাৰী খেলখনৰ সম্পূৰ্ণ ৰিজাল্ট অহাৰ কথা আছে। বন্ধুসকল, আপোনালোকে মোক বহুত কমেণ্ট কৰি সুধি আছে যে এই খেলখনৰ আমি টিকট বা আমি ৰিজাল্ট কেনেদৰে চাব পাৰিম। বন্ধুসকল, মই এতিয়া আপোনালোকক সকলোখিনি কথা ক'বলৈ কৈ আছোঁ, কিন্তু তাৰ আগতে আপোনালোক যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই যাব, তেতিয়াহে আপোনালোকে সকলোখিনি কথা বুজি পাব। বন্ধুসকল, আপোনালোকে একো কৰিব নালাগে, আপোনালোক সকলোৱে কেৱল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লেই আজি সন্ধিয়াৰ পাছতে মোৰ চেনেলতে যদিহে এই খেলখন হয়, এই খেলখনৰ সম্পূৰ্ণ লাইভ বা ৰিজাল্ট চাব পাৰিব। বন্ধুসকল, আপোনালোকে যদি অৰুণাচল খেলৰ টিকট বুকিং কৰিবলৈ বিচাৰে তেতিয়াহ'লে মই আপোনালোকক এই ভিডিঅ'টোৰ স্ক্ৰীনত আৰু ডেছক্ৰিপশ্যনত এটা নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰত কল কৰি আপোনালোকক যিমান লাগে সিমান টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, 16 তাৰিখে এখন খেল আছে, আপোনালোকে জানে যে সেইখন অৰুণাচলৰ ভিতৰতে এখন বৃহৎ খেল আৰু বহুত ভাল খেল হ'বলৈ গৈ আছে। আপোনালোকে যদি তাৰ টিকট লাগে তেনেহ'লে মোৰ পৰা যিমান লাগে সিমান টিকট লৈ ল'ব পাৰিব। বন্ধুসকল, মই এইখিনিতে আপোনালোকে যদি টিকট লয় তেনেহ'লে এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে বহুতে যাৰ তাৰ পৰা টিকট লৈ লয়, কিন্তু যেতিয়া আপোনালোকে প্ৰাইজ পায় তাৰপিছত বহুত বিপদত পৰে। এটা কথা আপোনালোকে ভালদৰে কাণ পাতি শুনি লওক, আপোনালোকে যদি কুপনত কিবা প্ৰাইজ লাভ কৰে বা বুকত কিবা প্ৰাইজ লাভ কৰে তেনেহ'লে কিন্তু আপোনালোকে যেতিয়া প্ৰাইজটো ল'বলৈ যাব তেতিয়া কিন্তু এজেণ্টজন লগত থাকিব লাগিব। সেইটো কিন্তু ভালদৰে আপোনালোকে শুনি লওক। আপোনালোকে যাৰ তাৰ পৰা টিকট লৈ লয়, অচিনাকি মানুহৰ পৰা টিকট লৈ লয়, ফেচবুকৰ পৰা টিকট লৈ লয়, তেওঁলোকক যদি আপোনালোকে লগত লৈ যাব নোৱাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে প্ৰাইজখিনি লাভ কৰিব নোৱাৰিব। আপোনালোকক হয়তো আজিলৈকে এইটো কথা কোনেও কোৱা নাই, মই আপোনালোকক আজি সঁচা কথাটো কৈ দিছোঁ। সেইবাবে আপোনালোকে বিশ্বাসী মানুহৰ পৰা টিকট ল'ব। আপোনালোকে যদি মোৰ পৰা টিকট লয় তেনেহ'লে অলপো চিন্তা কৰিব নালাগে। আপোনালোকে যদি কিবা উপহাৰ লাভ কৰে তেনেহ'লে মোৰ লগত গৈ আপোনালোকে উপহাৰখিনি লৈ ল'ব পাৰিব। বন্ধুসকল, ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আজিৰ খেলৰ যদি আপোনালোকে ৰিজাল্ট বা লাইভ চাব বিচাৰে তেনেহ'লে অতি সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু টিকট লাগিলে মোৰ লগত যোগাযোগ কৰক। বন্ধুসকল, ভিডিঅ'টো এতিয়ালৈ ইমানেই। আকৌ লগ পাম নতুন এটা ভিডিঅ'তে। এতিয়ালৈ দেখোঁ, বাই।